गाइस अभी हम लोग गोवा जाने का मन है, लेकिन हम लोग ये जंगल में आके सब्जी बुटलने के लिए आ रहा है। आप लोग देखते रहिए वीडियो को। गाइस ये तो जब मैं बोलता मुझे बोले साइड থাকো आज लास्ट ईयर एंडिंग। गुड मॉर्निंग गाइस, की खबर আপোনালোকৰ নিশ্চয় ভাল। এতিয়া মই বৰ্তমান শুই উঠিছোঁ। আজি মানে দিনটো বহুত কাম আছে, কি কৰিম কি নকৰিম আপোনালোকে চাই থাকিব। মানে ঘৰতো অলপ বিয়া আহিছে, এতিয়া বিয়াৰ কাৰণে ধুমধাম কাম লাগিব। এতিয়া আজিৰ পৰা ষ্টাৰ্ট আৰু বিয়াৰ ভিডিঅ'। গাইজ আপোনালোকে দেখিছে এইখিনি মানে পটাৰ হয়। পটাৰ মানে আমাৰ বিয়া হ'লে পূৰা চাফা কৰিব লাগিব। মানে ইয়াতে খোৱা বোৱা চব অল এভৰিথিং হয়। সেয়েহে আপোনালোকক মই যিমান পাৰে দেখুৱাই যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি হয় কি নহয় চাই থাকক তেন্তে ভিডিঅ'টো। গাইজ এতিয়া আমি ৰভাৰ তলৰ পৰা আহি গোটেই সকলো কাম কাজ কৰি এতিয়া মানে ডিমৰু পাত ল'ব গৈ আছোঁ। এতিয়া মই ললিপপ কাই ডিমৰু পাত ল'ব গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গাইজ এতিয়া নাৰায়ণপুৰ যাওঁ, তেল ঢালি লওঁ, তাৰপাছত আমি গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। हम लोग अभी आ रहा है डिमरू लेने के लिए। हम लोग का ब्याह है घर में, आप लोग देखते रहिए। अभी जा रहा हूँ हम लोग, ये पूरा नदिया का किनारे पूरा पोखा चाकू है। दिमाग खराब है क्या? उल्टी सीधी बातें क्यों करता? उल्टा पैदा हुआ था क्या? दिमाग खराब है क्या तेरा? उल्टा उन लोग हम लोग को इनाम देंगे हमारी ईमानदारी के लिए, बल्कि मेरी। देखते रहिए वीडियो को, जरूर देखते रहिए। गाइस আমি এতিয়া হাবিয়ে জংগলে পুৰা আহি আছো। পুৰা এইফালে মানে আপোনাৰ হাবি, কিন্তু আমি এতিয়া বিচাৰি আহিছো, বৰ্তমান একটাও পুলি পোৱা নাই। গতিকে আমি গৈ আছো, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। কি হয় পুৰা ধমাকা হ'ব গৈ আছে। गाइस अभी हम लोग गोवा जाने का मन है, लेकिन हम लोग ये जंगल में आके सब्जी बुटलने के लिए आ रहा है। आप लोग देखते रहिए वीडियो को पूरा। अभी हम लोग जंगल में जाएगा, उसका बाद जंगल का पात लेके जाएगा खाने के लिए। आप लोग देखते रहिए हम लोग का ब्याह में क्या क्या होता है। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া বৰ্তমান আমি এতিয়া গছত উঠি কি কৰোঁ বান্দৰৰ নিচিনা চাই থাকিব আপোনালোকে শেষলৈকে ভিডিঅ'টো কিন্তু দেই। বৰ্তমান গাইজ মোৰ বসন্তী ইয়াত ৰাখিলোঁ, চব বসন্তী ইয়াত ৰাখি থোৱা হৈছে। এতিয়া আমি ভিতৰত যাওঁ। এতিয়া আমি ইয়াত আপোনাৰ মানে কি আমাৰ এতিয়া দেউৰী সকলৰ মানে সকাম হ'লে আমাৰ বনৰীয়া শাক পাচলি লাগে কেইটামান। মানে এইবিলাক আমাৰ পৰম্পৰাগত হয়। আপোনালোকে এতিয়া দেখিবলৈ পাব। আমি এতিয়া হাবিৰ মাজত আছোঁ। এতিয়া আমি লৈ যাম ইয়াত বেগে আপোনালোকে চাই থাকিব। এতিয়া মই ভিতৰত আহি আছোঁ। ভিতৰৰ পৰিৱেশ আপোনালোকে নিশ্চয় দেখিছে। ইয়াত হয়তো মানে হাবিত আপোনাৰ ভালুক হৰিণাৰ পৰা ধৰি নানা ৰকমৰ বস্তু ওলাব পাৰে, কিন্তু আমি আহি আছোঁ। এতিয়া ধুনীয়াকৈ কটাৰ ব্যৱস্থা চলাই আছে এইফালে আমাৰ। এয়া দেখিব পাইছে আপোনালোকে, এইবিলাক শাক পাচলি আমাৰ খুবেই প্ৰয়োজন হয় মানে বিয়া হ'লে। হা গাইজ আমি এতিয়া বগা পৰুৱা বিচাৰিছিলোঁ, ৰঙা পৰুৱা পালোঁ। এতিয়া ইফালে আমাৰ কটাৰ ব্যৱস্থা চলি আছে। কণী চণী আছে চাগে? চাহ কণী নাই নেকি? নাই কণী বুলি কয় এইটো। বৰ্তমান আমি এতিয়া কাটি আছোঁ। দেখিব পাই আছে আপোনালোকে, সেইটো চাওক বাঁহ, পৰুৱা বাঁহ, এইটো নিশ্চয় দেখিব পাইছে আপোনালোকে। এতিয়া আমি এইখন কাটিম, বস্তাত পেকিং কৰিম। চাই থাকিব ভিডিঅ'টো কি হ'ব গৈ আছে। আমি কিমান কষ্টকে ইয়াত চব্জি ল'বলগীয়া হয় আমাৰ এটা বিয়া ধৰাৰ কাৰণে। আপোনালোকে সেইটো দেখিছে নিশ্চয়।
খাটাই মানে কি আপোনালোকে গম পাই জানো দাও এইটো খুজি আছে এইটো আপোনালোকে নিশ্চয় ভাবিছে বহুত মানে চাপৰ বুলি ভাবিছে কিন্তু বহুত ওখ হৈ বস্তু মই এতিয়া জুম কৰি আপোনালোকক দেখুৱাই আছোঁ জেকেটটো খুলিবি নেকি অ' বাচ্ছা বেছি বাঁহত দিবা গাইছ আপোনালোকে নিশ্চয় দেখিছে বহুত কষ্ট হয় এইবিলাক কাটোতে চাওক কিন্তু এইটো গাহৰি মাংসৰ লগত খুব ধুনীয়াকৈ খাব পাৰি মানে আপোনালোকে যদি খাওঁ বুলি কয় বৰ মজা এইটো ডিমৰু পাত বুলি কোৱা হয় এইটো আমাৰ সকামত প্ৰত্যেকটা সকামত এইটো দৰকাৰ হয় মানে আমাৰ দেউৰী বা মিচিঙে হওক বা যি যোনে যোনে দৰকাৰ কৰে মানে কিন্তু দেউৰীসকলে বেছিকৈ আমাৰ হেৰি ইউজ কৰা হয় এইটো বনৰীয়া শাক পাচলি আমাৰ বিশেষকৈ দৰকাৰ মানে সেয়েহে আমি কাটি আছোঁ আপোনালোকে চাই থাকক এতিয়া বৰ খাতৰা আইয়া ৰঙা পৰুৱা খামৰিছে কিন্তু বৰ বেয়াকৈ আছে ওপৰত কৈছে আমাৰ এইফালে বান্দৰ লাগি আছে কাটি দে এইটো এতিয়া বৰ্তমান চুৰ কৰি কাটি আছে চব এতিয়া মালিকে যদি দেখে সিহঁতৰ পিটন খতম আৰু এইটো পিটি খেলা ফালি যাব গাইছ এইটো জাপ মাৰিব এতিয়া মৰিবলৈ চাই থাকক আজি লাষ্ট ইয়াৰ হেণ্ডিং গাইছ এতিয়া আমি জংঘলৰ পৰা ওলাই আহি ৰাস্তাৰ মাজত এটা ডাঙৰ গছ পাইছোঁ এইটো চাওক গাইছ এইয়া দেখিছে এইটো মানে আমাৰ এতিয়া উঠিব আপোনালোকে চাই থাকক মই বেক কেমেৰা আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ উঠে এতিয়া চব উঠি গৈছে এইটো চাওক কিমান ডাঙৰ মানুহ ভাবিব নোৱাৰে কিন্তু এইটো বহুত ডাঙৰ হয়তো আপোনালোকে ইয়াৰ পৰা সৰুকৈ দেখিছে কিন্তু ডাঙৰ হয় বস্তুটো চাওক এনেকৈ এতিয়া উঠি যাব ইয়াৰো এতিয়ালৈকে বৰ্তমান মালিক দেখা নাই মালিকে আহিলে যদি গালি পাৰে নাজানো আৰু এয়া উঠি গৈছে চাই থাকক অঁ নহয় দিব পাইছা ভগা কই দুনিয়া দেখি মৰম লগা পাহুৱাল দে কাটি দেখি প্ৰেমত পৰা বুলি না ভাবিবা এনে নহয় मत तो बाहर आके दिखा मेरा मुर्गा निकल गई মানে ও জানই না যাবা মুখে পাহৰি মই না জানো ये क्या बोल रहा है चाचा हिंद बोल रहा है वो क्या समझ क्या बात बोल रहा है हमें समझ भी नहीं आ रहा है देखते গাইজ বৰ্তমান আমি এতিয়া ঘৰ পাই গ'লোঁ ঘৰ মানে পোৱাৰ পিছত আৰু বজাৰ আছে ঘূৰিবলৈ আপোনালোকে চাই থাকিব মই সেইখিনিকো আপোনালোকক দেখুৱাম মুঠতে ধামাকা হৈ থাকিব চাওক A few moments later. আপোনালোকে দেখিছে ইয়াত চব্জি আমি এতিয়া বজাৰৰ পৰা আহি চব্জিটো মানে ইয়াত আনলোড কৰিলোঁ আপোনালোকক তাত বজাৰ কৰাটো নেদেখুৱালোঁ ডাইৰেক্ট আহি ইয়াত দেখুৱাইছোঁগৈ আপোনালোক চাই লওক ইফালেও আছে বিয়া এইকেইদিন মানে পূৰা ধুমধামেৰে বিয়া চলি থাকিব আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে বৰ্তমান বন্ধুসকল আমি বজাৰ চজাৰ কৰি আহি এয়া গাহৰিটো এনেও দেখুৱাবই লাগিব সেইটোতো আপোনালোকে জানেই আমাৰ ইফালে আছে ৰান্ধনি বনোৱা আছে ইফালে বহি এনেকৈ আৰু এতিয়া আমি ভাত পানী খাই আপোনালোকক আৰু দেখুৱাম ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব কালি চাই থাকিব আৰু গাইজ মই এতিয়া একদম এগৰা দি লওঁ বুজিছে লগাই আছো কষ্ট হৈ আছে ন ৰাতিপুৱাৰ পৰা এয়েহে এইটো গাহৰি খাইছি মজা ইফালে পৰা চলি আছে খাই দিওঁ উচিত দি আছো গাইস এইফালে দি আছো দি আছো আৰু আপোনালোকে নিশ্চয় গম পায় আমাৰ ৰাইচ বিয়াৰ নাই এমে খাবে থাকে আৰু এমে খাবে ভাতটো খাই লওঁ চাই থাকিব ভিডিঅ'টো হেহলৈকে দেখিব পাইছে আপোনালোকে ইফালে পেণ্ডেল দি আছে হোৱাগৈ নাই যেতিয়া কমপ্লিট হ'ব আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকৈ হয় আমাৰ দেউৰী বিয়া আপোনালোকক মই দেখুৱাই থাকিম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো ইয়াত ল'ৰা এটা আছে ঐ তোৰ নামটো কি দেউতাকৰ নামটো কি দেউতাকৰ নামটো লেলা নে অজয় অজয় দেৱগণ নে কি খান দেউৰী
গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব যদি নতুনকৈ আহিছে মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে আজিলৈ ভিডিঅ'টো টাটা বাই বাই